বৰষুণ বতৰ, হাতত লৈছো মেঘডলৰ কটৰ। দুৰ্গা পূজাৰ কাৰণে ছোৱালী পটাব গৈছিলো, জিভা হ'ল লটৰ পটৰ। হেল্ল' বন্ধু, ইয়াত তুমি কি কৰি আছা? দুৰ্গা পূজা বি আহিলে এতিয়া। শৰ্ট ভিডিঅ' বনাই কিনে গাইসকলক দেখাই দিম নেকি এতিয়া? অ বন্ধু, তুমি এতিয়া শৰ্ট ভিডিঅ' কথা কৈছা ন? মই শৰ্ট ভিডিঅ' ফাৰ্ষ্ট ষ্টাৰ্টিঙত এটা দেখাই দিছো বাৰু। তাৰ ষ্টাৰ্টিঙৰ নামটো হৈছে মেঘডলৰ বটল। এতিয়া আমি এইটো মেঘডলৰ বটল পৰাই ষ্টাৰ্টিং কৰিম আৰু ন শৰ্ট ভিডিঅ' অলপ। হ'ব বন্ধু, তুমি ফাৰ্ষ্টত যোনটো ভিডিঅ' দিছিলা মেঘডলৰ বটল, এতিয়া মই দিম বিয়েৰৰ বটল। বন্ধুসকলৰ লগত বিয়েৰ খাবলৈ গৈছিলো, ইমানে খালো হোচ নাইকিয়া হৈছিলো। তাৰপিছত মোক সাংঘাতিক হিচাপে টয়লেট ওলালে। তাৰপিছত মই টয়লেট কৰিবলৈ জংঘলত সোমালো। তাৰপিছত মই জংঘলত টয়লেট কৰি কিনে খতম কৰি কিনে টিকা মুচিবলৈ মই কিবা বিচাৰি আছিলো। তাৰপিছত মই এটা পাত পালো। সেইটো পাতৰ পৰা মই টিকা মুচোতে মোৰ নিচাখিনি গায়ব হৈ গ'ল। তাৰপিছত 5 মিনিট ভিতৰত মোৰ পকৰ পুৰা জ্বলিল আৰু মই আচৰিত হৈ কিনে তাৰ পৰা জংঘল পৰা পলাই গুচি আহিলো। আৰু মই ভাবিলো জংঘল পৰা গুচি আহি কিনে কিমান জ্বলি আছে, মোৰ টিকাটো জ্বলি আছে কি পাতে মই পকৰ মুচিলো। তাৰপিছত মই ভাবিলো, লাষ্টত গৈ কিনে মই ভাবি তাৰপিছত মনত আহিলে জ্বলা পাতে মোৰ পকৰটো মুচি গ'ল আকৌ। সেইকাৰণে গাইসকল, হেপী দুৰ্গা পূজা। আপোনালোকে মূলদিকীয়াল নিচাৰ বিয়েৰ ইমান নিচা ধৰাকৈ দেখাব। গতিকে আমাৰ ভিডিঅ' ইমানতে সামৰিলো। বাই বাই, টাটা।